আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলা কাৰ্যালয়ত সংখ্যালঘু ওদালগুৰি জিলা সংখ্যালঘু মৰ্চাৰ কাৰ্যালয় সভা অনুষ্ঠিত হয়। আজি এইখন সভাত আমাৰ আগন্তুক 16 মাৰ্চৰ পৰা 20 মাৰ্চলৈকে প্ৰত্যেকখন মণ্ডলতে কাৰ্যনিৰ্বাহক সভা আয়োজন কৰাৰ কাৰণে আমি প্ৰস্তাৱ গ্ৰহণ কৰোঁ। আমাৰ অনাগত আগন্তুক দিনত আমাৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ওদালগুৰি জিলা সংখ্যালঘু মৰ্চাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই তীব্ৰ গতিত কাম কৰি আছে। 24ত যিকোনো সময়ত ইলেকশ্যন হ'লে আমাৰ বিৰোধী দলে আমাৰ লগত যাতে কোনো ধৰণৰ কণ্টেষ্টত বা ফেক্টৰত নাহে, এনেকৈ তীব্ৰ গতিত আমাৰ মাইনৰিটি মৰ্চা আজিকালি ষ্ট্ৰং হিচাপত আমাৰ ওদালগুৰি জিলাত কাম কৰি আছে। আগতকৈ আমাৰ সংখ্যালঘু অধিকৃত এলেকাত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানুহৰ সঁহাৰি আস্থা বহুত বৃদ্ধি পাইছে আৰু আমাৰ কাৰ্যকৰ্তাসকলে দিনে নিশাই সংগঠনৰ কাম কৰি আছে। আমাৰ সমাজত সংখ্যালঘু সমাজত গৈ পেলাই তেখেতসকলক আমাৰ দলৰ আদৰ্শৰ কথা নীতিৰ কথা প্ৰচাৰ কৰি আছে। আমাৰ চৰকাৰে ডক্টৰ হিমন্ত শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে যেনেধৰণে সংখ্যালঘুৰ উন্নয়নৰ হকে যিবিলাক আঁচনি বা পদক্ষেপ লৈছে এইবিলাক প্ৰচাৰ কৰি আছে। আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিবিলাক কাৰ্যসূচী, যিবিলাক আমাৰ মাইনৰিটি জনগণৰ কাৰণে যিবিলাক আঁচনি লৈছে, এইবিলাক আঁচনিৰ কথা আমাৰ সমাজত গৈ পেলাই ব্যাপকভাৱে প্ৰচাৰ কৰি আছে। আমি মাইনৰিটি সমাজৰ পৰা বহুত সঁহাৰি পাইছোঁ। আমি দীৰ্ঘ বিশ্বাস আমাৰ আগন্তুক লোকসভা নিৰ্বাচনত ওদালগুৰিত হওক বা আমাৰ অসমতে বেলেগ দল আমাৰ বিজেপি দলৰ লগত কোনো ফেক্টৰত নাহিব। যিবিলাক আঁচনি আমি ৰাজ্যৰ মাজত লৈ গৈ আছোঁ, যিবিলাক জনকল্যাণমূলক আঁচনি চৰকাৰে গ্ৰহণ কৰিছে, মানুহে তাৰ পৰা বেনিফিটেড হৈছে। আগতে চাকৰি ল'ব গ'লে আমাৰ চৰকাৰে কেণ্ডিডেটবিলাকক চাকৰি দি আছে, প্ৰাৰ্থীবিলাকক চাকৰি পাইছে। আমি তেখেতসকলক আমাৰ মাইনৰিটি এৰিয়াত গৈছোঁ, আমি তেখেতসকলক গাৰ্জেনসকলৰ লগত মত বিনিময় কৰিছোঁ। তেখেতসকল আৱেগিক হৈ পেলাই কান্দি দিছে। আগতে এটা চাকৰি ল'ব গ'লে বহুত টকাৰ প্ৰয়োজন আছিল, দিব লগা হৈছিল। আজিকালি মেৰিট বেচিছে 1 টকা নিদিয়াকৈ বহুত দুখীয়া ঘৰত ল'ৰা ছোৱালী চাকৰি পাবলৈ সক্ষম হৈছে আমাৰ চৰকাৰ অহাৰ পিছত। আমি ভাবোঁ অহা দিনত আমাৰ চৰকাৰে লোৱা আঁচনিবিলাক আমাৰ মাইনৰিটি মানুহবিলাক সফল পাব বুলি মোৰ আশা, আৰু এই ক্ষেত্ৰত মাইনৰিটিৰ মানুহ আমাৰ চৰকাৰক সমৰ্থন কৰিব বুলি মই ভাবোঁ। ধৰক আজিৰ পৰা আমাৰ অকল লোকসভা নহয়, আমাৰ BTC এৰিয়াত বিশেষকৈ আমাৰ ওদালগুৰি জিলাৰ অন্তৰ্গত যিকেইটা আমাৰ পাৰিগত সমষ্টিত আছে, প্ৰত্যেক পাৰিগত সমষ্টিত আমাৰ নিজা কেণ্ডিডেট কনফাৰেঞ্চ হৈছে বা আমাৰ লগত আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ মানুহবিলাক আছে। আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ মানুহবিলাক আমাৰ বিজেপিক আঁকোৱালি লৈছে। কোনো দলৰে আমাৰ সহায় প্ৰয়োজন নাই। অহা আমাৰ যোনটো BTC চৰকাৰ গঠন কৰিবৰ কাৰণে আমি কোনো দলৰ সহায়ৰ প্ৰয়োজন নহ'ব। আমি নিজে ববীয়াকৈ বিজেপি আমি কোকৰাঝাৰৰ চৰকাৰ গঠন BTC চৰকাৰটো আমি গঠন কৰিব পাৰিম বুলি আমাৰ 100% কনফিডেন্স আছে। আজি আমাৰ ওদালগুৰি জিলাৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত মোৰ লগত উপস্থিত থাকে ওদালগুৰি জিলাৰ সন্মানীয় সভাপতি শ্ৰীযুত সুনীল কুমাৰ বসুমতাৰী ডাঙৰীয়া, আৰু মোৰ লগত উপস্থিত থাকে জিলাৰ সহপ্ৰভাৰী আল্লাছুদ্দিন আহমেদ ডাঙৰীয়া। তেখেতৰ উপস্থিতিত আমাৰ জিলাৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। আজি এইখন সভাত কেইখনমান প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তাৰ ভিতৰত হ'ল আমাৰ 16 মাৰ্চৰ পৰা 20 মাৰ্চলৈকে
ওদালগুৰি জিলাৰ প্ৰতিটো মণ্ডলত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হ'ব। নেক্সট আগন্তুক 24 লোকসভা নিৰ্বাচন সম্পৰ্কে আমাৰ কাৰ্যকৰ্তাসকলে তীব্ৰ গতিত কাম কৰি আছে। আমাৰ 24 যিকোনো মুহূৰ্তত ইলেকশ্যন হ'লে, আমাৰ লোকসভা ইলেকশ্যন হ'লে আমি যাতে আমাৰ কেণ্ডিডেটজন জিকাই লৈ যাব পাৰোঁ, সেইটো হিচাপত আমাৰ কাৰ্যকৰ্তাসকলে কাম কৰি আছে। আৰু মাইনৰিটি এৰিয়াত আমাৰ কাৰ্যকৰ্তাসকল ঘৰে ঘৰে গৈ আছে, মাইনৰিটি মানুহৰ লগত মত বিনিময় কৰি আছে। আমাৰ চৰকাৰে দিয়া আঁচনিবিলাক বিষয়ে মানুহৰ লগত মত বিনিময় কৰি আছে। আঁচনিবিলাকৰ পৰা মানুহে বেনিফিটেড হৈছে নে নাই, এই সম্পৰ্কে য'ত আমাৰ এই ইলেক্টেড প্ৰতিনিধি নাই, সেইখন হেৰিবিলাকত আমি সোমাই আছোঁ। এইবিলাক আমাৰ মাইনৰিটি অঞ্চলত আমাৰ মাইনৰিটি মানুহখিনি চৰকাৰে দিয়া আঁচনিবিলাক সুফলভাৱে ৰূপায়ণ কৰিব পাৰিছে নে নাই, আঁচনিবিলাকৰ পৰা বেনিফিটেড হ'ব পাৰিছে নে নাই, এইবিলাক সম্পৰ্কে আমাৰ কাৰ্যকৰ্তাবিলাক গাঁৱে গাঁৱে গৈ আছে। আৰু মাইনৰিটি এৰিয়াত যিবিলাক চাকৰি পাইছে, এইবিলাক মানুহ ল'ৰা ছোৱালীৰ ঘৰত গৈ পেলাই সম্বৰ্ধনা জ্ঞাপন কৰিছে। বিজেপি দলটো অহাৰ পিছত চবতে কৰাপশ্যনটো বন্ধ হৈছে, নাম্বাৰ 1 কথা। তাৰপিছত গৈ পেলাই আমাৰ BTCতে হওক বা আমাৰ নন BTT এৰিয়াখিনি হওক, জেনেৰেল এৰিয়াখিনি হওক, এতিয়া চবতে চাকৰি ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি আপুনি চাওক, আগতে যিবিলাক ঘোষ চলিছিল, আজি মেধাৰ ভিত্তিত আপোনাৰ BTCতো চাকৰি পাই আছে, নন BTCতো পাই আছে। তাৰমানে এতিয়া আপুনি যদি ভাবে যে BTCত আমাৰ বিজেপি চৰকাৰ অহাৰ কাৰণে বেয়া হৈছে, BTCত অহাৰ কাৰণে আগতকে 2 গুণ কাম বেছিকে পাইছে। তাৰমানে BTC বাকী ৰাইজে 2 গুণ কাম আগৰ চৰকাৰতকে এতিয়া বেছিকে পাইছে। আৰু যিহেতু আমাৰ চৰকাৰ চেণ্ট্ৰেলত চলি আছে, অসমত চলি আছে, BTCত ট্ৰিপল ইঞ্জিন আৰু মিত্ৰতা চৰকাৰ চলি আছে। এতিয়া চৰকাৰৰ লগত এইটো আমাৰ কাউন্সিল হয়, BTC এটা কাউন্সিল হয়। কাউন্সিল এতিয়া আমাৰ চেণ্ট্ৰেলৰ পৰা পেকেজ আহে, ষ্টেটৰ পৰা পেকেজ আহে, ষ্টেট চৰকাৰৰ পৰা পেকেজ পায়, ধুনীয়াকৈ ডাবল পেকেজত তেখেতসকলে কামটো চলাই ল'বৰ কাৰণে তেখেতসকলৰ সুবিধাই হৈছে। অপজিট চৰকাৰ থাকিলে আৰু মোৰ মতে বেয়াহে হ'ল হয়। তাৰমানে এতিয়া বহুত ফাইদা পাইছে তাৰমানে BTC চৰকাৰে, আমাৰ তাৰমানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে বহুত সুবিধা পাইছে তাৰমানে আমাৰ BJPৰ লগত থকাৰ কাৰণে।